हेलो दोस्तों निश्चय আপনারা ভালো আছে বলক আজি আমি আমার শিক্ষার বিষয়ে দুই একার কথা কম বলক আমি ভিডিওটো আরম্ভ করো আমি সকলোৱে জানো যে শিক্ষা কিয় গ্ৰহণ কৰিব লাগে আমি সকলোৱে জানো যে শিক্ষা সদায় জৰুৰী কিন্তু শিক্ষানো কি আৰু শিক্ষা কিয়ৰ কাৰণে গ্ৰহণ কৰিব লাগে শিক্ষা কেনেকৈ শিকিব লাগে তাৰ বিষয়ে আমি একোৱে নাজানো আমি প্ৰথমতে ক'বলৈ যাম শিক্ষা কেই প্ৰকাৰ আৰু শিক্ষানো কি প্ৰথমতে শিক্ষা কি এই কথাবোৰ জানিবৰ হলে আমি যাব লাগে যিকোনো এটা কামলৈ শিক্ষা হৈছে জীৱন পথৰ চাবিকাঠি বা আমি এনেকৈ ধৰিব পাৰো যে জীৱন পথৰ মূল মন্ত্ৰ যেনেকৈ ধৰি লোৱা এটা ঘৰ বনাবলৈ চেষ্টা কৰে এজন মিস্ত্ৰী যদি তেওঁৰ এই ঘৰৰ প্ৰতি শিক্ষা নাথাকে কেনেকৈ ঘৰ বনাব লাগে তেনেহলে তেওঁ কেতিয়াও ঘৰ বনাব নোৱাৰিব দ্বিতীয়তে আমি শিক্ষা জানিব শিক্ষা কেই প্ৰকাৰ আৰু কি কি শিক্ষা আচলতে দুই প্ৰকাৰ শিক্ষা এক প্ৰকাৰ হৈছে প্ৰেক্টিকেল আৰু দ্বিতীয় প্ৰকাৰ হৈছে থিওৰি এতিয়া থিওৰি কাক বোলে আৰু প্ৰেক্টিকেল কাক বোলে আমি জানিব লাগিব থিওৰি হৈছে আমাৰ ইউটিউব চেনেলটো সাবস্ক্রাইব কৰিব আৰু লগতে কাষৰ বেল আইকনটো ক্লিক কৰি দিব যাতে আমাৰ ভিডিঅ'বোৰ অতি সোনকালে আপোনালোকৰ ওচৰলৈ যায় আৰু আপোনালোকে অতি সোনকালে পাব পাৰে লগতে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব